হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমিও ভালেই আছোঁ। আৰু আজি ভিডিঅ'টো এতিয়া মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। উঠিবলৈ অলপ দেৰি হ'ল, ঘৰৰ কাম চাম অলপ কৰিলোঁ, কৰি এতিয়া মুখ হাত ধুই লওঁ। ঘৰটো সাৰি মচি কাম কৰি এতিয়া পুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছোঁ। আজি ৰুটি খাম বুলি ভাবিছোঁ। মই এয়া ঠিক কৰি দি আছোঁ আৰু তেখেতে এইফালে পুৰি আছে। ব্ৰেকফাষ্ট কৰি মেলি কেতিয়াবা আজৰি হ'লেও গা পা ধুলোঁ আৰু এতিয়া দুপৰীয়াৰ কাৰণে এয়া ৰেডি কৰিছোঁ। মই আজি ৰৌ মাছ বনাম নাৰিকল আৰু বিলাহীৰ সৈতে। তাৰ কাৰণে মই ফাৰ্ষ্ট পেষ্ট বনাই ল'ম, আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ। নেক্সট আকৌ এবাৰ মই নাৰিকলখিনি মিক্সাৰ গ্ৰাইণ্ড কৰি ল'ম, কাৰণ মই ভাবিছিলোঁ ৰুকি দিম, কিন্তু ৰুকিব এতিয়া নোৱাৰোঁ, অসুখ হৈ আছে যিহেতু। এইবাৰ বিলাহীখিনি পেষ্ট বনাই লওঁ। মই বনাইছোঁ এয়া শাক খাৰ, লাই শাক। আৰু এইফালে এয়া আজি যিহেতু মঙলবাৰ পাইছে, মই নাৰিকলৰ লগত মাছ বনাম। মাছ ৰৌ মাছ আৰু এটা জাৱৰীয়া আছিলে ভাঙন মাছ থৈ দিছোঁ। আৰু তাৰপিছত মই এয়া নাৰিকল যোগাৰ কৰিছোঁ। এয়া আদা, নহৰু, তাৰপিছত জলকীয়া, পিঁয়াজ পেষ্ট, এইটো আলু আৰু এইটো বিলাহী। আলুখিনি ভাজি নমুৱাই থ'লোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনি অকণমান ভাজি ল'ম। সেইখিনি অকণমান ভজা হোৱাৰ পিছত এতিয়া বিলাহী পেষ্ট আৰু তাত নাৰিকলখিনি একেলগে দি দিম আৰু অকণমান সময় 5-10 মিনিটমান আমি তেনেদৰে পানী নিদিয়াকৈ ভাজি থাকিম। মই কিয় ডিষ্টাৰ্ব কৰিম আকৌ? মই নকৰোঁ ন ডিষ্টাৰ্ব তোমাক। I am sleeping now. পেটটো চাওঁ আজি বেছিকৈ খালা। কেনেকুৱা লাগিছে কোৱাচোন নাৰিকলৰ আঞ্জাখন? নাৰিকল আৰু মাছৰ মাৰাত্মক লাগিছে। মাৰাত্মক মানে কি? মাৰাত্মক মানে ক'ব আৰু ভাষা নাই। এনেকুৱা বনাইছা তুমি, মই মানে ফিদা হৈ গৈছোঁ। আজি বেছিকৈ খালে একদম পুৰা। এতিয়া শুলে কি হ'ব? হজম নহ'ব দেখোন। খোজকাঢ়া আকৌ। মাৰাত্মক। মোৰ আবেলি ডিউটি আছে, মই যাব লাগিব। এতিয়া মই শুই গ'লোঁ। No disturb me. Okay. Don't disturb me. Okay. বেছি নকৰোঁ। হেল্ল', এতিয়া হৈছে গধূলি সময় আৰু মই বনাবলৈ আহিছোঁ পাকঘৰত। এইটো পপকৰ্ণ হয়, সেইটো মই এতিয়া বনাম ইয়াতে। মই কুকাৰ বনাম। কেনেকুৱা হ'ব ইয়াৰ ৰিজাল্ট? ভিতৰটো এনেকুৱা হয়। এতিয়া আমাৰ খানা বনি আছে, ৰাতিৰ খানা। দুপৰীয়া নাৰিকলেৰে বনালোঁ ৰৌ মাছ, খাইটো খুব টেষ্টি লাগিছে। এতিয়া অকণমান নাৰিকল আছিলে, আজি ভোল আনিছিলে, ভোল ওলাইছে বজাৰত বোলে হেনো। তো ভোল আনিছে, তো এতিয়া নাৰিকলেৰেও ভোল খাই খুব ভাল লাগে। নাৰিকল অলপ আছিলে, এতিয়া বনাব, এখেতে বনাব আৰু। তেল গৰম কৰি দিছে। বাহ 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 বাহ
নহৰু ন অকল নহৰু নহৰুত বনাব পিঁয়াজ নিদিয়ে আৰু এতিয়া আমাৰ দিব এই নাৰিকল দি দিলে নাৰিকল দিলে খুব ধুনীয়া লাগে এইটো ৰেচিপি মানে বহুত বছৰ আগত আচলতে বনাইছিলোঁ মই বিয়া নপতাৰ আগতে বনাইছিলোঁ বিয়া নপতাৰ আগত মানে প্ৰায় 6-7 বছৰমান আগত বনাইছিলোঁ এতিয়া আজি ফাৰ্ষ্ট বিয়া পতাৰ পিছত বিয়া পতাৰ পিছত আজি প্ৰথম বনাইছোঁ আমাৰ ভাল লাগে ওকে এইটো বহুত টেষ্টি লাগিছে আৰু টেষ্টি লাগিব এয়া ফাইনেলি ভোলৰ আঞ্জা হৈ গৈছে দেখিবলৈ খুব টেষ্টি হৈছে আৰু খায়ো খুব টেষ্টি লাগিব আৰু এয়া দুপৰীয়া মাছ এটা আছিলে আৰু শাক আছে হৈ যাব ৰাতি চিম্পল ভাত আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ এতিয়া আমি বিচনাতে আৰু শুওঁ আৰু আপোনালোকো শুৱক গতিকে ভিডিঅ'টো হয়তো মই কাইলৈ আপলোড দিম কাইলৈ হয়তো মই মৰ্ণিং আপলোড দিম আপোনালোক ভালে থাকক আৰু আমাকো ছাপৰ্ট কৰি যাব আমাক আশীৰ্বাদ দিব আৰু মোকো বেছিকৈ ছাপৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ কিন্তু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব ষ্টে হেপী অ'কে লাভ ইউ অল বাই বাই